প্ৰতিবাদ সাব্যস্ত আপোনালোকে কৰিছিলে তথাপিও যেন দোষীক বা তেওঁলোকে কৰায়ত্ব কৰিব পৰা বা আটক কৰিবলৈ পৰা নাই কি ক'ব নিশ্চিতভাৱে চাওক যিটো বিষয়টো অতিকৈ আমি আগতেও কৈছোঁ দুখ লগা এটা খবৰ এজন খিলঞ্জীয়া যুৱক আজি এনেদৰে গুৱাহাটীত গৈ অনা অসমীয়া শ্ৰেণীটোৰ লবিকেন্দ্ৰিকভাৱে হওক নাইবা অন্যান্য বিভিন্ন প্ৰকাৰে তেখেতক যিদৰে আত্মহত্যাৰ দৰে চৰমপন্থা ল'বৰ কাৰণে বাধ্য কৰালে এইটো সঁচাকৈ এটা দুৰ্ভাগ্যজনক বিষয় আৰু আপোনালোকে চাওক আজি 7-8 দিনকৈ সময় পাৰ হৈ গ'ল তাৰ পিছতো কিন্তু অসমত স্মাৰ্ট পুলিচ থকাৰ পিছতো এইখন অসমত কোনো ধৰণৰ আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ এতিয়ালৈকে কৰিব পৰা নাই অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণ কৰা আমি ইতিমধ্যে দেখিবলৈ পোৱা নাই আৰু আপোনালোকে নিশ্চিতভাৱে এটা বস্তু দেখা পাইছে যে এখন ফটো এইকেইদিন খুব ভাইৰেল হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিকাশ চিচোদিয়াৰ এটা কথা ইয়াত প্ৰশ্ন আহি পৰিছে ইতিমধ্যে অসমৰ ৰাইজে এই ক্ষেত্ৰত প্ৰশ্ন উঠাইছে যে ৰাজনৈতিক ছত্ৰছায়া নাইবা ৰাজনৈতিক নেতাৰ লগত সুসম্পৰ্কত থকাৰ বাবে বিকাশ চিচোদিয়া আৰু নিলয় কুমাৰ নামৰ এই যি দালাল দুটাক এতিয়ালৈকে অসম আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই নেকি ইয়াত কিন্তু এটা তীব্ৰভাৱে প্ৰশ্ন উত্থাপন হৈ পৰিছে গতিকে এই বিষয়টোৰ পৰা এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ দোষীক শাস্তি দিব লাগিব আৰু অসম চৰকাৰক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান জনাইছোঁ দোষীক অতি শীঘ্ৰে শাস্তি দিয়ক আৰু অপেন এনকাউণ্টাৰৰ নিৰ্দেশনা দিয়ক দেৱজিৎ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম